খবৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বহুত এণ্টাৰটেইনমেণ্ট হ'বলৈ গৈ আছে আৰু আজি এটা ঠাইত গৈ আছোঁ। ঠাইটো কি ঠাই আপোনালোকে ভিডিঅ'টো শেষত গম পাব আৰু ভিডিঅ'টো শেষ হোৱালৈকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে এইখন আমাৰ বগীহাটৰ স্কুল আৰু এইটো হ'ল আমাৰ জোনাকী শেষৰ এখন গেট বনাই আছে। এইটো হ'ল জোনাকী শেষ হৈ পেলাই এইটো আপোনাৰ বগীহাটৰ তিনিআলি আৰু এতিয়া আমি যাম ৰাইট চাইডে তিতাবৰ, এইটো গোলাঘাটত, কিন্তু আমি যাম তিতাবৰ। হৈছে মেলামাটি মছজিদ, তিতাবৰ গোলাঘাট ৰোডৰ কাষত আমাৰ এটা মছজিদ, এইটোত মেলামাটি তিনিআলিৰ ওচৰতে। বন্ধুসকল, বাওঁ চাইডে যিখন পথাৰ দেখিছে আমাৰ তিতাবৰ এৰিয়াৰ ভিতৰত এইখনে ডাঙৰ পথাৰ, যিহেতু এইখন পথাৰক হামদৈ পথাৰ বুলি কোৱা হয়। পুৰা গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। যিটো কামত আহিছোঁ আপোনালোকক কৈ আছোঁ, ৰ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি কি দৰকাৰত আহিছোঁ, ক'লৈ আহিছোঁ, আমি আটাইখিনি কৈ থাকিম। ব'লক ভিডিঅ'টো একেলগে চাই থাকক। বন্ধুসকল, তিতাবৰ সমষ্টি বৰ্তমান বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া দেৱৰ ঘৰলৈ আহিছোঁ আমি, যিহেতু আমাৰ ৰাস্তাটো বহুত বেয়া, গতিকে তেওঁক
এখন এপ্লিকেশ্যন দিবলৈ আহিছোঁ। গতিকে এপ্লিকেশ্যনখন লয় নে নলয় আটাইখিনি আমি অহা ঠাইটো হ'ল এইটো মেলি চাওঁ কি হয়। আৰু ৰাস্তাটো আমাৰ যিহেতু বহুত বেয়া, আপোনালোকক শেষৰখিনি দেখুৱাম বাৰু আমাৰ ৰাস্তাটো কি অৱস্থা হৈ আছে। গতিকে আমি সেই এপ্লিকেশ্যনখন দিবলৈকে আজি আহিছিলোঁ আৰু আটাইখিনি আমাৰ গাঁৱৰ ল'ৰা গোটেইখিনি লগ লাগি, গতিকে আমি দি লওঁ আহক। বন্ধুসকল, খবৰটো শুনি ভালেই লাগিল, যিহেতু আমাৰ ঘৰৰ কাষৰতে এখন দলং বনি আছে। সেইখন দলঙৰ লগতে আমাৰ যিটো ৰাস্তা সেইটোও বোলে আহিছে। গতিকে আমি খবৰটো লৈ ভালেই লাগিলে আৰু আমি এতিয়া ঘৰলৈ আকৌ ঘূৰি আহিলোঁ এপ্লিকেশ্যনখন দি। আৰু ভিডিঅ'টো শেষলৈ চাই যাওক, আমাৰ ৰাস্তাটো কেনেকুৱা কি কথা এইখিনিও দেখুৱাম। যিহেতু ৰাস্তাটো বনিব বুলি ক'লে সেইকাৰণে মনটো অলপ ভাল লাগিলে।